হেৰি মোবাইলটো ইমানকে বাজি আছে শুনা নাই নেকি? হেল্ল' হেল্ল' অদিতিৰ পেৰেণ্টছ নেকি? হয় কওকচোন। তাইৰ ফিজটো গৰম বন্ধৰ পাছতে দি দিব, নহ'লে ৰিজাল্ট হল হৈ থাকিব। ঐ বিনন্দ, ক'ত যাৱ? অ' মা, দেউতা কেতিয়া আহিব? ইমান দেৰি কৰিছে যে। আহিব ৰ। প্ৰজেক্ট কেইটামান আছিলে নহয়, জমা দিব লাগে। তোকে বিচাৰি আহিছিলোঁ। কি হ'ল ক বাৰু? পইচা 2000 দে না, বহুত প্ৰব্লেমত পৰিছোঁ। তই অলপ আগতে নকলি কেলে বাৰু? মই এতিয়াহে তাক দি আহিলোঁ। আছা যদি দে না, ঘূৰাই দিম মই তোক 2 দিনৰ পিছত। তই কাম এটা কৰ, তই অৰূপক বিচাৰিছা, তাৰ লগত থাকিব লাগে। হ'ব দে। হ'ব যা। গাত নে ছাল বাকলি, মদ খাই দিনতে গেলি। ছোৱালী ইংলিছ মিডিয়ামতে পঢ়ে। কি কৰিব কওক বাৰু খুৰা? এই গাঁৱৰ মানুহৰ পৰা পইচা ধাৰলৈ লৈ লৈ ল'ৰাক ইংলিছ মিডিয়ামত পঢ়োৱাতকৈ গাঁৱৰ স্কুলখনতে চোন পঢ়াব পাৰে। কথাটো তই ঠিকেই কৈছ, কিন্তু গাঁৱৰ স্কুলৰ পৰিৱেশটো তই দেখিছইচোন। অৱশ্যে এই ছোৱালীজনীও পঢ়াত চোকা। আপুনি ক'লেই নহ'ব নহয়, গাঁৱৰ স্কুলত কেইটা ল'ৰা ছোৱালী পঢ়া দেখিছে। ধেত চালা এইচবৰ পৰা শান্তি নাই। হ'ল বুলি ক'লে মই চব দিব নোৱাৰোঁ নহয়, 1 টকা ইনকম নাই। তই মোৰ মাথাটো ইমানকৈ কিয় খাই থাক? মোৰ সোণৰ চেইনডালকে বিক্ৰী কৰি দিব, মুঠতে ছোৱালীক ইংলিছ মিডিয়ামত পঢ়াবই লাগিব। অ' মা, তোমালোকে মোৰ কাৰণে দেউতাৰ লগত কিয় কাজিয়া কৰি থাকা? হ'ব দে, তই চিন্তা কৰিব নালাগে। তই অকল পঢ়াত লাগচোন, বাকী আমি চম্ভালি ল'ম। ভণ্টি দেউতা আছে নে? ৰ'বা দেই, 1 মিনিট, মই কল কৰি আছোঁ। আছে, মই মাতি দিছোঁ ৰ'বা। বিনন্দ দেখোন। ককাইদেউ কি খবৰ তোৰ? ককাইদেউ মই প্ৰব্লেম এটাত পৰিছোঁ। কি বিপদ হ'ল কচোন? পইচা অলপ লাগিলে মাটিখিনিকে। হ'ব বাৰু, মই চেষ্টা এটা কৰিম, কিন্তু মোক বিনিময়ত একো নালাগে। আপুনি চিন্তা নকৰিব বৌ, আজিকালি মোবাইলতে লোন ল'ব পাৰি। অ' হয় নেকি? খালি পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট নাম্বাৰখন দিলেই হ'ল। ঠিক আছে তেনেহ'লে। আপুনি চিন্তা নকৰিব বৌ, চব শিকাই দিম মই। বন্ধন গোটৰ দৰে মাহে মাহে অকল কিস্তিটো দি থাকিলে হ'ল। মাইনা তই চিন্তা নকৰিবি, তহঁতৰ মেমৰ লগত মই কথা পাতিছোঁ নহয়। অ' দেউতা, এইবুলি যদি দিগদাৰ হৈছে মই নপঢ়োঁ দিয়া। আৰে তই চিন্তা নকৰিবি, মই আছোঁ নহয় দেই। কি ক'ম মাজনী, মানুহবোৰৰ যিহে সমস্যা, জীয়াই থাকিবলৈ দিগদাৰ হৈছে। আমাৰ মানুহবোৰে কথাবোৰ বুজি পোৱা নাই, আনক দেখুৱাবলৈ যাওঁতে যাওঁতে নিজেই শেষ হৈছে। ঠিকেই কৈছে দেউতা, প্ৰাইভেট স্কুলবোৰে যদি উন্নতি কৰিব পাৰে, আমাৰবোৰ কিয় নোৱাৰিব? হ'ব পাৰে যদি বৰমূৰীয়াসকলে চেষ্টা কৰে, কিন্তু চেষ্টা কৰিছে জানো? প্ৰাইভেট স্কুলবোৰত সিহঁতে শিক্ষা আৰু ব্যৱসায় দুয়োটাই সমানে চলাই গৈছে। কেনেকৈ কৰিবি? এইকেইটা মাৰি লোৱাৰ পিছত আৰু কি কৰিব লাগিব? সেই এতিয়া হ'ল। পান কাৰ্ডখন ল, পান কাৰ্ডখন ল, মোবাইলটো ধৰ। এনেকৈ লৈ মোবাইলটো পান কাৰ্ডখন এনেকৈ ল, ঘৰত দেখাই দিব নেকি? এনেকৈ ওচৰলৈ ল। দে মাৰ 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 মাৰ। হৈছে, হৈ যাব। ছাবমিট কৰি দিওঁ দেই মই। হৈ গ'ল, ছাবমিট হৈ গ'ল দেই। 5 মিনিটৰ ভিতৰত তোৰ বেংক একাউণ্টত ক্লিং কৰি আহিব। অ' দেউতা, ফোনটো ধৰি লোৱাচোন।
हेलो। आपका जो इंस्टॉलमेंट है ना कल देना होगा, टाइम अभी ओवर हो गया है। हाँ ठीक है ठीक है। हेलो, मैं क्रॉसबी से बोल रहा हूँ। हाँ लेकिन अभी तक मेरे पास पैसा नहीं है, बाद में दे देगा। শুনকচোন, খাবলৈ একোৱে নাই, মিঠাতেল পিঁয়াজ আলু লৈ আনিব। চবফালে সমস্যা বুজিছ মাধৱ। বস্তুৰ দাম যেনেকৈ বাঢ়িছে নহয়। ন দেউতা, ভোট দি জিকাইছিলে নহয়, এতিয়া পাই গৈছে মজা। মূল্যবৃদ্ধি ক'ত হোৱা নাই কওকচোন খুৰা? চবতেতো মূল্যবৃদ্ধি হৈছে। পেট্ৰলৰ দাম বাঢ়িছে, গাড়ী নচলালেই হ'ল। মদৰ দাম বাঢ়িছে, মদ নাখালেই হ'ল। মদাহীৰ সংখ্যাহে কমিব। মুঠতে মোৰ মতে চৰকাৰখনে ভাল কামেই কৰিছে। গাঁৱত মদৰ লাইচেঞ্চ দিছে, খাবলৈ মন গ'লে গাঁৱৰ মানুহেও খাওক। তই যি টিখন বলকি নাথাকিবি দেই মাধৱ। সমাজ আৰু গাঁওখনৰ কথা অলপ চিন্তা কৰিব লাগে। हेलो। आज लास्ट डेट है, आप जल्दी जल्दी पेमेंट कर दीजिए। हेलो। হেৰি শুনকচোন, দাইলো নাই চেনিও নাই আৰু ইহঁতৰ ঘৰত হাতী বিয়া এখন আছে, প্ৰেজেণ্ট এটা লৈ আহিব। हेलो भैया, 2-3 दिन रुक दीजिए, हम दे देगा। पेमेंट आज ही देना होगा, नहीं तो आपका फोटो सोशल मीडिया में वायरल कर देंगे। हेलो। মই যে স্কুলৰ পৰা কৈ আছিলো তাইৰ ফিজ বাকী আছে, সোনকালে দি দিব।